নমস্কাৰ বন্ধুসকল সকলোকে মই প্ৰথমে স্বাগতম জানিছোঁ মোৰ চেনেললৈ। আৰু আজি আমি কথা পাতিম 20 তাৰিখে যি হায়াৰ ছেকেণ্ডেৰী ফলাফল দিয়া কথা আছে সেয়া দিব নে নিদিয়ে। বাৰে বাৰে আমাক তাৰিখৰ ওপৰত তাৰিখ দি আছে, গতিকে কোন তাৰিখে সঠিকভাৱে ৰিজাল্ট দিব সেয়া আমাক কোনো তথ্য প্ৰকাশ কৰা নাই। কিন্তু অহা 20 তাৰিখে দিব বুলি তেখেতসকলে আমাক কৈছিলে, কিন্তু এতিয়া আকৌ তাত লিখা আছে যে টেণ্টেটিভ কি সকলোৱে নিশ্চয় জানে। বন্ধুসকল সঠিকভাৱে এতিয়ালৈ ৰিজাল্ট দিব পৰা নাই, তাৰ বহুত কাৰণ আছে। সকলোৱে নিশ্চয় গম পাইছে বা বহুতে গম পোৱা নাই। তাৰ কাৰণসমূহ হ'ল যে কেইদিনমানৰ পৰা ধৰি বহুত ধাৰাসাৰ বৰষুণ পৰি আছে, যাৰ ফলত গোটেই অসমত বহু গাঁৱত বানপানীৰ সৃষ্টি হ'বলগীয়া হৈছে। বহুতৰ ঘৰ দুৱাৰ ভাগি গৈছে। এই সময়ত যদি ৰিজাল্ট দিয়ে তেতিয়াহ'লে বহুতৰ ল'ৰা ছোৱালীৰ বাবে অসুবিধা হৈ পৰিব, যাৰ ফলত তেখেতসকলে এতিয়ালৈ সঠিকভাৱে সিদ্ধান্ত ল'ব পৰা নাই বা সঠিকভাৱে সিদ্ধান্ত দিব পৰা নাই। বন্ধুসকল এই সময়তে যদি ৰিজাল্ট দিয়ে বহুতৰ ষ্টুডেণ্টৰ মাক বাপেকে তেখেতসকলক গৰিহণা দিব, যাৰ ফলত তেওঁলোকে বাৰে বাৰে ডেট চেঞ্জ কৰি আছে। আৰু বন্ধুসকল ইয়াৰ বাবে কিমান গ্ৰহণযোগ্য সকলোৱে কমেণ্টত জনাব, কাৰণ দিব লাগে নে নালাগে। চাওক, এইজন হৈছে মিষ্টাৰ ৰুক্ম গোহাঁই বৰুৱা, তেখেত হৈছে হায়াৰ ছেকেণ্ডেৰী চেয়াৰমেন। গতিকে তেওঁৰ ফালৰ পৰা সঠিকভাৱে সিদ্ধান্ত ল'ব পৰা নাই বা সঠিকভাৱে আমাক সিদ্ধান্ত দিয়া নাই যে কেতিয়া তেওঁলোকে ৰিজাল্ট দিব। বন্ধুসকল চাওক, ওপৰত যি লাল চিন মাৰা আছে তাত লিখা হৈছে টেণ্টেটিভ। গতিকে বন্ধুসকল তেখেতসকলে কোনো স্থায়ী ল'ব পৰা নাই কাৰণে এই শব্দটো লিখি দিছে। চাওক বন্ধুসকল, ইয়াৰ মাজতে কথা এটা কৈ থৈ দিওঁ, যিসকল ল'ৰা ছোৱালীয়ে ভাবি আছে যে ইণ্ডিয়ান আৰ্মিত যোগদান কৰিম বুলি, তেখেতসকলে মেট্ৰিক পাছ কৰাৰ পাছত যোগদান কৰিব পাৰিব নে নোৱাৰে, বা ইণ্ডিয়ান আৰ্মিৰ যি স্কিম আছে অৰ্থাৎ অগ্নিপথ বুলি এটা স্কিম ওলাইছে, তাত তেখেতসকলে 4 বছৰৰ বাবে যোগদান কৰিব পাৰিব নে নোৱাৰে, সকলো তথ্য মই অহা পৰৱৰ্তী ভিডিঅ'ত দিম। কাক লাগে তেনেকুৱা তথ্য সকলোৱে মোক কমেণ্টৰ দ্বাৰা জনাই দিব। আৰু লগতে হায়াৰ ছেকেণ্ডেৰী যি ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্ট আছে তেখেতসকলে ৰেজিষ্ট্ৰেশ্যনত ছাবজেক্ট চেঞ্জ কৰিব পাৰিব নে নোৱাৰে, সকলো তথ্য অহা পৰৱৰ্তী ভিডিঅ'ত দিম। তেখেতসকলেও কমেণ্টৰ দ্বাৰা জনাব যে তেখেতসকলৰ বাবে ভিডিঅ' বনাব লাগে নে নালাগে। আৰু কোনসকল ষ্টুডেণ্টে মেট্ৰিক পাছ আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত কিমান দিনৰ পাছত এপ্লাই কৰিব পাৰিব স্কলাৰশ্বিপৰ বাবে, সকলো তথ্য মই জনাই দিম অহা পৰৱৰ্তী ভিডিঅ'ত। কাক লাগে সকলোৱে কমেণ্টত মোক জনাই দিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে সকলোতকৈ আগতীয়াকৈ মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনাৰ মোবাইলত সোমাই যায়। বন্ধুসকল এতিয়া আমি ৱেইট কৰিব লাগিব কেতিয়ালৈ টেণ্টেটিভ শব্দটো আঁতৰ কৰি দিয়ে। আৰু যদি আঁতৰ কৰি দিয়ে আজি, তেতিয়াহ'লে কালিলৈ ৰিজাল্ট দিয়াটো সঠিকভাৱে সিদ্ধান্ত বুলি গ্ৰহণযোগ্য হ'ব। বন্ধুসকল বহুতে মোক কমেণ্টত জনাই আছে যে স্কলাৰশ্বিপৰ বিষয়ে এটা ভিডিঅ' বনাব লাগে, আৰু কেতিয়া এপ্লাই কৰিব লাগিব, কেনেদৰে আপলোড কৰিব লাগিব, ক'ত যাব লাগিব, সকলো তথ্য ভিত্তিত এটা ভিডিঅ' বনাবলৈ দি আছে। গতিকে যিসকল ল'ৰা ছোৱালীয়ে ভাবিছে যে এই তথ্য এটাৰ বাবে ভিডিঅ' বনাওঁ, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি থওক। থেংক ইউ। জয় হিন্দ, জয় অসম।